guys, welcome back to my YouTube channel. More in a video আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আজি ভিডিওটো স্টাৰ্ট কৰিতে দেৰিয়ে হ'ল 4টা বাজি গ'ল আৰু আজি হৈছে লক্ষী পূজা ভাবিলো আমাৰ ঘৰত কেনেদৰে লক্ষী পূজা উদযাপন কৰো আপোনালোককো দেখাও তেন্তে ভিডিওটো আগলৈকে চাই থাকক আমি লক্ষী পূজাৰ দিনাখন বাৰান্দাত পদুম ফুল আৰু ফেঁচা বনাও ৰংগোলী কিন্তু আজি আমাৰ লগত ফাকুৱা নাই তাৰ হলনি কেনেদৰে আমি বনাও তাকে আপোনালোকক দেখাও হক আমাৰ সাথে ফাকুৱা নাই কিন্তু তাৰ হলনি লৈছো আমি এয়া তা আৰু এয়া হৈছে মাৰ হেন্দুৰ টেমা আপোনালোকে ভাবিছে চাগে এইবিলাক লৈ মই কি কৰিম তেন্তে আগলৈকে চাই থাকো কি কৰো এয়া হৈছে আটা আৰু হেন্দুৰ এতিয়া মই এখিনি মিক্স কৰি লম তাৰ পিছত এটা ধুনিয়া কালাৰ হ'ব আৰু তাৰ জৰিয়তে আমি বনাবলৈকে ৰংগোলটো বনাই লম তেন্তে ৰংগোলটো বনাই আপোনালোকক দেখাই আছো কেনেকুৱা হৈছে ঘৰত প্ৰসাদ ঠিক কৰি আছে আমি সেৱা কৰিলো আৰু এতিয়া মায়ে নামঘৰত প্ৰসাদো দিলে আৰু এতিয়া আমাৰ কাৰণে ঠিক কৰি আছে ৰব আপোনালোকক দেখাইছো আমাৰ মায়ে প্ৰসাদ ঠিক কৰি আছে আমাৰ কাৰণে এয়া প্ৰসাদ এপিনে আছে লাড্ডু এপিনে পায়স আৰু আমি আজি ৰুটি খাম ৰাতিকে এপিনে ঠিক কৰি আছে মায়ে Few moments later. এতিয়া ৰাতি খাবৰ কাৰণে ৰুটি বেলি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছো কাবলি বুট বনাই থৈছে মানে বনাই হ'লেই এতিয়া ৰুটি বনাম আৰু তাৰপিছত খাবলৈ হৈয়ে যাব এতিয়া ৰাতি খাবৰ কাৰণে ৰুটি বেলি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছো আমাৰ ঘৰত লক্ষী পূজা খাবলৈ তাও আহিছে তাৰ লগতে মোৰ চাইল্ডহুড বেষ্ট ফ্ৰেণ্ড ৰজালিন আহিছে আৰু তাই ভণ্টি আলুকিটা আহিছে বলক আপোনালোকক দেখাম প্ৰসাদ খাই আছে তাৰপিছত এয়া ৰজালিন আলুকিটা তাৰপিছত পাপা আছে ইয়াত আধা বেলিলো তাৰপিছত এতিয়া মায়ে বেলি দিছে মোৰ আমনি লাগিলে কাৰণে মায়ে লক্ষী পূজা পাতি পুৰা হেপি এতিয়া মায়ে কিবা এটা ক'ব লক্ষী পূজা পাতি বুলি এতিয়া চব আজৰি হৈছোঁ আৰু কাম বন কৰি আজৰি হোৱাৰ পিছত আৰু সকলোৱে লক্ষী পূজা শুভেচ্ছা একেবাৰে শেহতীয়াকৈ পঠাইছোঁ আৰু দেই গাইজ আজি ভিডিঅ'টো ইমানতে খতম কৰিছোঁ যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু তাৰ কিনাৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে সোনকালে পায়